এয়া কেৱল উপহাৰ নহয়, এয়া এক আশীৰ্বাদ। আৰু এই আশীৰ্বাদ মই লাভ কৰিলোঁ সুন্দৰীদিয়া সত্ৰলৈ আহি। মই আহিছোঁ গুৱাহাটীৰ পৰা হোলী উপলক্ষে সুন্দৰীদিয়া সত্ৰলৈ। আহিয়ে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰক লগ পালোঁ। সত্ৰাধিকাৰক সুধিলোঁ যে এই ঠাইখনৰ নামনো কিয় সুন্দৰীদিয়া? তেওঁ ক'লে, গোটেইবিলাক মানে সুন্দৰ আছিল কাৰণে এই ঠাইখনৰ নামেই সুন্দৰীদিয়া। মহাপ্ৰভু শ্ৰীমন্ত মাধৱদেৱে এই ঠাইত 14 বছৰ বাস কৰিছিল আৰু 14 বছৰ থাকি তেওঁ এই সুন্দৰীদিয়া সত্ৰখন স্থাপন কৰিছিল। মহাপ্ৰভু মাধৱদেৱে এই ঠাইলৈ আহি যি ঠাইত প্ৰথম নিজৰ গৃহ নিৰ্মাণ কৰিছিল সেই ঠাইখিনিক পবিত্ৰ গুৰুভিঠা বুলি জনা যায়। এয়াই হৈছে সেই ঐতিহাসিক গুৰুভিঠা। এই গুৰুভিঠাক খুব সুন্দৰভাৱে এনেদৰে সংৰক্ষণ কৰিছে সুন্দৰীদিয়া সত্ৰৰ প্ৰতিগৰাকী লোকে। 1570 খ্ৰীষ্টাব্দত মাধৱদেৱ এই ঠাইতে আছিল। শ্ৰীমন্ত মাধৱদেৱেই নিৰ্মাণ কৰিছিল এয়া সুন্দৰীদিয়া সত্ৰ। এই ঐতিহাসিক পবিত্ৰ স্থানলৈ আহি মন প্ৰাণ ভৰি গৈছে। সুন্দৰীদিয়া সত্ৰলৈ অহাৰ পিছত মই লাভ কৰিলোঁ এই সুন্দৰ উপহাৰটো। এয়া কেৱল উপহাৰ নহয়, এক আশীৰ্বাদ। এয়া হৈছে দয়াল দাস, আৰু দয়াল দাসে গুৰু আসন এখন আচলতে আশীৰ্বাদ হিচাপে মোক প্ৰদান কৰিছে, মোক দিছে। এই আসনখন সদায় আমাৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থাকে। খুব পবিত্ৰ এটা উপহাৰ লাভ কৰি মোৰ খুব ভাল লাগিল। সুন্দৰীদিয়া সত্ৰত ঘূৰি ফুৰোঁতেই মোৰ হাতত আহি পৰিল এটা পক্ষী। চাওকচোন এই মৰম লগা পক্ষীটো। খুব ভাল লাগিল ইয়ালৈ আহি। সদায় মনত থাকিব আজিৰ এই মুহূৰ্তখিনি। এই ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।